কিন্তু মুছলিম ধৰ্ম মই পালন নকৰোঁ। মই মানৱ ধৰ্ম জানো। মানৱ ধৰ্ম মানে গম পাইছে আপোনালোকে, হিন্দু মুছলিম এইবিলাক কৰি লাভ নাই। আপুনি মানুহক ভাল পাওক, মানুহক প্ৰেম কৰক, তেতিয়াহে আপোনাক ভগৱানে ভাল পাব। কিন্তু এচাম স্বাৰ্থলোভী মানুহৰ কাৰণে এচাম সুবিধাবাদী মানুহে আমাক ভাগ কৰি দিছে, মই হিন্দু মই মুছলিমকৈ। আৰু আমি মূৰ্খ যে আমি সিহঁতৰ কথাত লাগি পিনে আমি মানে ধৰ্ম সংঘাতৰ আমি সৃষ্টি কৰিছোঁ। কিন্তু অভাৰঅল সকলো মানুহ হয়। দিওকৰ এটা বস্তু ভাল কি জানানে, এতিয়া যদি মই এখন ষ্টাৰ্ট দিছোঁ হা, তাৰপিছত মই যদি ষ্টেণ্ডাল এনেকৈ তলত এনেকৈ কৈ দিওঁ, অট'মেটিকলি ষ্টাৰ্টটো অফ হৈ যায়। চ' এইটো বহুত ভাল লাগে মোৰ দিওকৰ, মানে এইটো কিল চুইচটো অফ কৰিব কাৰণে প্ৰব্লেম নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চনম আৰু আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই কলেজ গৈছিলোঁ, কলেজৰ পৰা আহি ঘৰ পাইছোঁহি আৰু এতিয়া চাব পাৰে টাইম হৈছে 3:02। মই কমেও 2টা বজাত ঘৰ পাইছোঁহি। তাৰ পৰা আজি মোৰ কলেজ যোৱাৰ মুখ্য উদ্দেশ্যটো আছিলে, আজি কলেজত চেমিনাৰ আছিলে। আপোনালোকে যি নেকি কলেজত পঢ়ি আছে গম পাবই আৰু চেমিনাৰ বুলি ক'লে আমাক এনেকুৱা হৈ যায় চিটুৱেশ্যনটো, নহয় জানো। তো আজি চেমিনাৰ আছিলে, চেমিনাৰটো ভাল ধৰণে এটেণ্ড কৰিব নোৱাৰিলোঁ বিকজ মানে মোৰ বহুত বেয়াকৈ মানে ফিভাৰ হৈ আছিলে। গতিকে মানে মই অলৰেডি প্ৰিপেৰেশ্যন চলাইছিলোঁ, অলৰেডি বনাইছিলোঁ, যিমান ডকুমেণ্টৰ প্ৰয়োজন হয়, যিমানখিনি নলেজৰ প্ৰয়োজন হয়, বাট মানে মই ক'বহে নোৱাৰিলোঁ। বাট মোৰ লগৰটোৱে ক'লে। তাৰপিছত কলেজত চেমিনাৰ দিলোঁ, চেমিনাৰ দিয়াৰ পিছত জ্বৰটো অলপ কমাৰ পিছত মই ঘৰলৈ আহিলোঁ। ঘৰৰ পৰা এতিয়া মই গৈ আছোঁ ডিমৌলৈ যোৱা বেলেগ একো উদ্দেশ্য নাই মানে একোৱেই উদ্দেশ্য নাই। মই কেলৈ আহিলোঁ মানে মই নিজেও নাজানো। এতিয়া মই ক'ত গৈ আছোঁ গম পায়নে, এতিয়া মই গৈ আছোঁ আছাম ধাবা। আমাৰ ইপিনে ডিমৌ বুলি কোৱা এডোখৰ টাউন আছে আমাৰ ঘৰৰ ওচৰতে। সেই ডিমৌৰ পৰা আমি যদি শিৱসাগৰ ছাইডে যাওঁ, অকণমান আগলৈ গৈ তেল ডিপু এটা ওচৰতে মানে ৰাইট ছাইডে যদি আমি ডিমৌ ফালৰ পৰা যাওঁ, তেনেহ'লে এখন ধাবা আছে। ধাবাখনৰ নাম হৈছে আছাম ধাবা, আছাম ফেমিলি ধাবা, চৰি। সেই ধাবাখনত মানে মই ভাত খামগৈ এতিয়া। মানে ভাত ঘৰতো আছে, বাট মানে মই কেলৈ ওলাই আহিলোঁ মানে মই নিজে নাজানো, আই ড'ণ্ট ন'। গতিকে ভাবিলোঁ কি লগতে ব্লগ এটাও বনাম আৰু আপোনালোকে ভইচ কোৱালিটিটো নিশ্চয় আপোনালোকে আগৰ গীটাৰ তুলনাত বহুতখিনি পাৰ্থক্য দেখা পাইছে, কিয়নো মই আপোনালোকক যিখিনি কথা কৈছিলোঁ যে আপোনাৰ এটা এডেপ্টৰ কিনিব লাগে, মাইক কিনিব লাগে, এটা কেছ কিনিব লাগে, এভৰিথিং মই অলৰেডি পাৰ্চেছ কৰিছোঁ। গতিকে আপোনালোকে ভইচটোৰ ক্ষেত্ৰত আই থিংক কিবা নহয় কিবা এটা পাৰ্থক্য দেখিছে। মই চেষ্টা কৰিম। আৰু মোৰ হেলমেটটো ভাল নহয় গম পানে, মই সস্তীয়া হেলমেট এটা 1500 টকীয়া হেলমেট এটা পিন্ধি আছোঁ। এক্সৰ হেলমেট এটা পাৰ্চেছ কৰিব লাগিব। আপোনালোকে কমেণ্টত জনাবচোন মই কেনেকুৱা হেলমেট পাৰ্চেছ কৰিলে ভাল হ'ব। মানে ভাল আৰু যিটো হেলমেটত নেকি আপোনাৰ কোনো ধৰণৰ উইণ্ড ব্লাষ্ট নহয়। উইণ্ড ব্লাষ্ট মানে এই যে বতাহবিলাকে ধৰে যে ভিতৰত, যাতে সেনেকুৱা ধৰণৰকৈ নধৰে আৰু উইণ্ড ব্লাষ্টটো যাতে কম হয়। এক্সৰবিলাকো ভালেই দেই, মই যিমান ৰাইডাৰ দেখিছোঁ মোৰ লগৰবিলাকেও মানে প্ৰায় মানে এই এক্সৰ হেলমেটেই লয়। এতিয়া মই যিডোখৰত আছোঁ এইডোখৰ হৈছে উদয়পুৰ। এইডোখৰ হৈছে উদয়পুৰ। এইডোখৰত আছে উদয়পুৰৰ মছজিদ আৰু ইয়াত এইটো হৈছে উদয়পুৰৰ ৱাটাৰ ছাপ্লাই। মোৰ শ্ৰদ্ধাৰ ভিউৱাৰ্ছসকল, মোৰ শ্ৰদ্ধাৰ দৰ্শকসকল, এতিয়া দেখি আপোনালোকে কলেজৰ আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাক আহিছে। মানে মই কলেজৰ পৰা বহুত সোনকালে গুচি আহিলোঁ আজি। ইহঁতে মানে মোলৈ হাঁহিছে, মানে ইহঁতে কৈছে এইটো ইউটিউবাৰ কৈছে। মানে এতিয়া মটৰ ব্লগিঙৰ যিটো ছেটআপ মানে GoProটো বহুত ডাঙৰকৈ ওলাই থাকে যে, এতিয়া কি হৈছে মানে মোৰ দেখিলে গম পায় এই ভিডিঅ' বনাই বুলি মানে। আৰু আপোনালোকে বিলিভ নকৰিব, মোৰ এটা চেনেলত মোৰ 1,85,000 ছাবস্ক্ৰাইবাৰ্ছ আছে, 185K। বাট কোনো মোক চিনি নাপায় ময়ে বুলি, বিকজ মানে মই মুখখন ৰেভিল কৰা নাই, ময়ে বুলি মানে সিহঁতক দেখাই দিয়া নাই। আৰু নালাগে না পপুলাৰিটি। আৰু মানে সেই চেনেলটোত মই বেছিকেলি কি কৰিছিলোঁ, এডুকেশ্যনেল ভিডিঅ' আপলোড কৰিছিলোঁ। আৰু আপোনালোকৰ যদি ঘৰত কোনোবা সৰু ল'ৰা ছোৱালী আছে যেনেকৈ 9-10ত পঢ়ি আছে, সিহঁতে মোৰ ভিডিঅ' কেতিয়াবা মানে চাইছে, মানে ক'ৰবাত নহয় ক'ৰবাত পাইছে। কিয়নো মানে মোৰ চেনেলটো মানে অসমৰ টপ লেভেল এডুকেশ্যন চেনেলৰ শাৰীত পৰে। মানে অকল মোৰ বুলি নহয়, মই মানে কি হয় আমাৰ এটা টীম আছে আৰু আমাৰ টীমটোৰ দ্বাৰা আমি চেষ্টা কৰি আছোঁ যে অসমৰ প্ৰত্যেকটো ল'ৰা ছোৱালী, ঠিক আছে, যি নেকি এটা টিউশ্যন এফৰ্ড কৰিব নোৱাৰে। হয়, বহুত এনেকুৱা ধৰণৰ ষ্টুডেণ্ট আছে ন বৰ্তমানত যি নেকি ভাল এটা টিউশ্যন এফৰ্ড কৰিব নোৱাৰে, চ' সেই ধৰণৰ ল'ৰা ছোৱালীবিলাকক মানে ফ্ৰীকৈ ইউটিউবত চালে কি হ'ব, জাষ্ট এডটো আহিলে ডেটছ ইট, কোনো ধৰণৰ পইচা নালাগে।
পাৰ মান্থ ৰিচাৰ্জটো কৰে সকলোৱে, নহয় জানো? গতিকে সিহঁতক মানে আমি এটা ভাল এডুকেশ্যন দিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। আৰু আপোনালোকক জনাবলৈ পাই মই খুবেই গৌৰৱ অনুভৱ কৰিছোঁ আৰু খুবেই মই লাকি অনুভৱ কৰিছোঁ নিজকে, কিয়নো আমাৰ চেনেলটোৱে ৰিচেণ্টলি 1 crore ভিউজ পাৰ কৰিছে। এতিয়াতো 1 crore 21 lakhs মান হৈ আছে ৰাইট নাও। আৰু ইমানখিনি ষ্টুডেণ্টছে মোৰ যিহেতু ভিডিঅ' চাই আছে আৰু কমেণ্ট দিবলৈ ইমান ভাল ভাল কমেণ্ট কৰে, মানে সেইবিলাক মানে এনেই ভাল লাগে কেতিয়াবা, গম পায়নে? মানে পইচাটো মেটাৰ নকৰে আৰু কৰেও, মানে এতিয়া মই অকলে কাম কৰা নাই, মোৰ লগত আৰু মোৰ পাৰ্টনাৰ আছে, মোৰ নিজৰ ফ্ৰেণ্ডছ আছে, সিহঁতকো কিবা এটা দিবলগীয়া হয়। আপোনালোকে গম পায়নে? মই এটা ক্লাছ 3 ঘণ্টা 4 ঘণ্টাৰ আপলোড কৰোঁ। সেনেকুৱা ধৰণৰ ক্লাছবিলাকত প্ৰায় 6 GB 7 GB 8 GB কৈ হয়। আৰু আপোনালোকে গম পায় ইণ্টাৰনেটটো আপোনালোকে নিশ্চয় জানে 1.5 GB দিয়ে পাৰ ডে'। মই মানে এক্সট্ৰা বহুত ৰিচাৰ্জ কৰিবলগীয়া হয়, বাকী মোৰ নিজৰ হাৰ্ড ৱৰ্কখিনি আছে। চ' সেইটো কাৰণে মই মই কিন্তু আজিলৈকে কাৰোবাৰ পইচা চাৰ্জ কৰা নাই যে মোক এইটো পইচা দিয়ে তোমালোকক পঢ়োৱাৰ বাবে না। জাষ্ট মই নিজৰ ই বুকবিলাক চেল কৰোঁ, যিবিলাক নেকি আপোনালোকে যদি বিচাৰে পাৰ্চেছ কৰিব দেন পাৰ্চেছ কৰিব পাৰে। আৰু যদি আপোনালোকে পাৰ্চেছ কৰিব নিবিচাৰে তেতিয়া একো কথা নাই, মোৰ ৱেবছাইট আছে polaksangmai.com, আপোনালোকে গুগলত গৈ মাৰিলে পাব। সেই polaksangmai.com-ত আপোনালোকে 1ৰ পৰা SS12লৈকে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডেৰীলৈকে গোটেই কুৱেশ্যন আনচাৰবিলাক লগতে তাৰ এক্সপ্লেনেশ্যন পাই যাব। অলৰাইট। চ' মই মানে পঢ়া সমান অনুপাতে এই কামটো আজিৰ পৰা 2 বছৰ আগৰ পৰা কৰি আছোঁ। আৰু আজি আপোনালোকে মোক যেনেকৈ দেখিছে মানে এই সকলোবিলাক তাৰেই ফল। মানে এই হৈছে ডিমৌ দলং। আহি মই ডিমৌ পালোহি। এখন হৈছে ডিমৌৰ দলং, এখন হৈছে ডিমৌৰ দলং। অ'কে, এণ্ড এইখন আমাৰ ফালেও গৈছে অকণমান। তাৰপৰা এইডোখৰ আমি ডিমৌত এণ্টাৰ কৰিলোঁ। আৰু আপোনালোকে যদি ডিমৌলৈ আহিছে যদি আপোনালোকে ATM কেইটাত পইচা নাপায়, তেনেহ'লে এইফালেও এটা নতুন ATM বহাই আছে মোক লেফ্ট ছাইডে, ইয়ালৈ আহিব পাৰে আপোনালোকে। তাৰপৰা মানে এই ATMটোৰ বিষয়ে বহুতে নাজানে। ডিমৌত মানে এইফালে মৰাণ ৰোডত আছে, তাৰপৰা এইডোখৰত এটা আছে, আমাৰ এইফালে নিতাইফালে সোমাই আহি এইডোখৰত এটা আছে, আৰু অকণমান আগলৈ গৈ লেফ্ট ছাইডে 2টামান আছে। কিন্তু মানে সেইকেইটা যেতিয়া পইচা নাথাকে মানুহে নাজানে মানে বহুতে যে এইডোখৰত আৰু এটা ATM আছে বুলি। গতিকে আপোনালোকক কৈ দিছোঁ, আৰু যদি বাই চান্স কাহানি বা প্ৰব্লেমত ফচি যায় তেনেহ'লে মোৰ ভিডিঅ'টোলৈ মনত পেলাব দলংখনৰ কিনাৰত এটা ATM আছে বুলি, গুগল মেপত পাই যাব। একদম মানে মই বৰ বেয়া টাইম এটাত আহিলোঁ দেই। গোটেই ল'ৰা ছোৱালীবিলাকে চাইছে মোক, আন একো নাই মানে মোৰ লাজ লাগে মানে এনেকুৱা ধৰণৰ অভিজ্ঞতা নাই যে মানুহৰ আগত কথা কোৱা নতুবা এনেকৈ ভিডিঅ' বনোৱা। মানে অলৰেডি বহুত ভিডিঅ' বনালোঁ মই, 500+ ভিডিঅ' বনাইছোঁ। 500 নহয় 600 হ'লগৈ এতিয়া আজিকেইটা লগ খুৱাই পিনে। কিন্তু মানে মই ফেচখন ৰিভিল কৰা নাই যে, চ' মানে অকণমান দিগদাৰ হয়। আৰু এতিয়া মই যাম ৰাইট ছাইডে। লেফ্ট ছাইডে যদি যাওঁ লেফ্ট ছাইডে গ'লে মই পাম মৰাণ পাম, মৰাণ পাছত ডিব্ৰুগড়, তাৰপৰা তিনিচুকীয়া, মাকুম, অৰুণাচল ওলাংগ বুলি ক'লে পাৰিম। তেজপুৰ ওলাংগ বুলি, তেজপুৰ যায় নে নাই আই ডোণ্ট ন'। এইটো হৈছে আমাৰ তেল ডিপু, মোৰ ৰাইট ছাইডে আহিলে আপোনালোকে ইয়াতে তেল ভৰাব পাৰে, আৰু অকণমান আগতো আছে। আছাম ধাবাখন পাবলৈ অকণমান যাব লাগিব আগলৈ, বেছি ডোখৰ নহয় আৰু 1.5 কিলোমিটাৰ হয় নেকি আই থিংক। অ'কে, এইবিলাক ক'ম আৰু বাট মই মানে সেই মানুহজনক কিবা এটা দি থৈছোঁ ৰ'বা। মই ওলাই আহিলে মানে এনেকুৱা ধৰণৰবিলাক দেখিলে যে মোক কিবা এটা নহয় কিবা এটা দি থৈ যামেই। আৰু মই হিন্দু মুছলিম ধৰ্ম মই পালন নকৰোঁ, মই মানৱ ধৰ্ম জানো। মানৱ ধৰ্ম মানে গম পাইছে আপোনালোকে, হিন্দু মুছলিম এইবিলাক কৰি লাভ নাই। আপুনি মানুহক ভাল পাওক, মানুহক প্ৰেম কৰক, তেতিয়াহে আপোনাক ভগৱানে ভাল পাব। কিন্তু এচাম স্বাৰ্থলোভী মানুহৰ কাৰণে এচাম সুবিধাবাদী মানুহে আমাক ভাগ কৰি দিছে, মই হিন্দু মই মুছলিমকৈ। আৰু আমি মূৰ্খ যে আমি সিহঁতৰ কথাত লাগি পিনে আমি মানে ধৰ্ম সংঘাতৰ আমি সৃষ্টি কৰিছোঁ। কিন্তু অভাৰঅল সকলো মানুহ হয়, গম পাইছেনে? গতিকে এইবিলাক হিন্দু মুছলিম এইবিলাকত লাগি লাভ নাই মোৰ মতে দেই, একৰ্ডিং টু মি। মই আপোনালোকৰ কথা নাজানো, আপোনালোকে এনেকৈ নাভাবিবও পাৰে, ভাবিবও পাৰে, বাট পঢ়িলে শুনিলে কথা এটা বুজি পোৱা যায়। আমি মানে যিবিলাক আমি সাম্প্ৰতিক সময়ত দেখি আছোঁ ধৰ্ম সংঘাত, হিন্দু মুছলিম এইবিলাক, মানে এজন সচেতন নাগৰিক হিচাপে এনেকুৱা ধৰণৰ ধাৰণাবিলাক মনলৈ আনিব নালাগে। মই আহি পাইছোঁ বন্ধু বান্ধৱীসকল আছাম ধাবাখন হৈছে এইখন মোৰ ৰাইট ছাইডে। এতিয়া মই যাম ৰাইট ছাইডে, আৰু অকণমান আগলৈকে আপোনালোকে এটা তেল ডিপু দেখিছে, সেই তেল ডিপুটো পাবগৈ। মানে এখন গুগল মেপতো দিয়া আছে, এখন সিমান এটা টেনশ্যন নাই, আপোনালোকে ইজিলি ফাইণ্ড কৰিব পাৰিব এখন। ইটছ নট এ হাৰ্ড টাস্ক টু ফাইণ্ড আছাম ফেমিলি ধাবা। তো এইখনে হৈছে আছাম ফেমিলি ধাবা। अभी तुम्हें पहुँच गए यहाँ पर। ডিউকৰ এটা বস্তু ভাল কি জানানে, এতিয়া যদি মই এখন ষ্টাৰ্ট দিছোঁ হা,
তাৰপিছত মই যদি ষ্টেণ্ডত এনেকৈ তলত এনেকৈ কৈ দিওঁ অট'মেটিকলি ষ্টাৰ্টটো অফ হৈ যায়। চ' এইটো বহুত ভাল লাগে মোৰ দিয়কৰ মানে এইটো কিল চুইচ অফ কৰিবৰ কাৰণে প্ৰব্লেম নাই আৰু মই পাহৰিয়ে থাকোঁ কিল চুইচ অফ কৰিবৰ কাৰণে। দাদা কেনেকুৱা ভালে আছা? এইটো কেমেৰা এজনে হৈছে আছাম ফেমিলি ধাবাৰ মালিক অনাৰ, এইটো ল'লোঁ। অঁ ধন্যবাদ দিয়ক। মই এতিয়া বহি আছোঁ ইয়াত আৰু ভাতৰ কাৰণে গৈছোঁ, ভাত অৰ্ডাৰ দিছোঁ। ভাত মানে ভাতৰ লগত আপোনালোকে বিভিন্ন ধৰণৰ বস্তু পাব, মাছ মাংস গাহৰি পাব, কুকুৰা পাব, হাঁহ পাব, মটন পাব, যি বিচাৰে আপোনালোকে চব পাব। বাট মানে এইটো মোৰ মানে অলপ প্ৰব্লেম হৈ আছে যে স্বাস্থ্যটো ভাল নাই, গতিকে মাছ মাংস খাইনো হেল্থটো কাৰো কেলৈ কষ্ট দিব, গতিকে নৰ্মেল অৰ্ডাৰ দিছোঁ।